দোকানখনৰ একেবাৰে বিক্ৰী বাৰ্তা নোহোৱা হ'লেও লকডাউনে শেষ কৰি পেলালে একদম দেই। এনেকৈ বিক্ৰী বাৰ্তা নহ'লে চলিম কেনেকৈ? কিছুমান মানুহ যে কেনেকৈ এনেই বহি সময় কটাই থাকে দেই, মোৰ হ'লে একেবাৰে সহ্য নহয়। সেইডালে আকৌ মোৰ কথাকে কোৱা নাইতো এনেই বহি থকাৰ কাৰণে। যিয়ে নকওক, মই এনেইহে বহি আছোঁ, তাকতো ডিষ্টাৰ্ব কৰা নাই মই। হেৰা ভাইটি, তোমাক কথা দুটামান সুধিব লগা আছিলে হে। কওকচোন বাৰু কি কথা? তুমি যে এনেদৰে বহি বহি সময়বোৰ নষ্ট কৰি আছা, তাতকৈ টকা দুটামান ঘটিবলৈ চেষ্টা নকৰা কিয়? কি কৰিবলৈ টকা ঘটিব লাগে মই? বিয়া কৰাবলৈ আকৌ। বিয়া কৰা হৈ গৈছে মোৰ। তোমাৰচোন একো ইনকাম নাই। মুখ্যমন্ত্ৰী কন্যাদান আঁচনিৰ অধীনত বিয়া হৈছে মোৰ। তেনেহ'লে ল'ৰা ছোৱালীৰ জন্ম সময়ৰ বাবে পইচা দুটামান ঘটাৰ চিন্তা নকৰা কিয়? মুখ্যমন্ত্ৰী জননী সুৰক্ষা আঁচনিৰ অধীনত মোৰ এজনী ছোৱালী জন্ম হ'ল। লগতে জন্মৰ আগত 500 টকা আৰু জন্মৰ সময়ত 1400 টকাৰ এখন চেক পাইছোঁ। তেনেহ'লে ল'ৰা ছোৱালী পঢ়া শুনাৰ বাবে দুটামান ধন ঘটিবলৈ চেষ্টা নকৰা কিয়? চৰকাৰী স্কুলত বিনামূলীয়াকৈ পাঠদান চলিয়ে আছে, লগতে দুপৰীয়া আহাৰো পোৱা যায় বিনামূলীয়া। তেন্তে তুমি ঘৰ চলোৱা কেনেকৈ হে? চৰকাৰৰ পৰা 3 টকা কেজি চাউল কিনিবলৈ পাওঁ। তেনেহ'লে তুমি তোমাৰ ঘৰটো ভালদৰে সজাই পৰাই ল'বলৈ চেষ্টা নকৰা কিয়? চৰকাৰৰ পৰা ঘৰ পাইছোঁ, বিনামূলীয়া কাৰেণ্ট, চৰকাৰৰ অনাময় আঁচনিৰ অধীনত লেট্ৰিনো পাইছোঁ। মই কিয় কষ্ট কৰি মৰিব লাগে? মা দেউতাক তীৰ্থযাত্ৰা কৰিবলৈ টকা দুটামান ঘটাৰ চিন্তা কৰা আকৌ। চৰকাৰৰ তীৰ্থযাত্ৰা আঁচনিখন এনেই আছে নেকি? তুমি অলপ মাটি বাৰী কিনিবলৈতো পইচা ঘটিব পাৰা। চৰকাৰে এবিঘাকৈ মাটি দিছেই, আৰু লাগিলে চৰকাৰী মাটি দখল কৰিম। কেতিয়াবা যদি পইচা দৰকাৰ হয় তেতিয়া তুমি কি কৰিবা? বেংকৰ পৰা KCC লোন ল'ম আকৌ। সেই লোনৰ পইচা ঘূৰাই নিদিলেও হয়। ইঞ্চুৰেঞ্চ এটাতো কৰিব পাৰা। প্ৰধানমন্ত্ৰী মোদীৰ ধনজন আঁচনিৰ অধীনত ইঞ্চুৰেঞ্চো হ'ল, একাউণ্টো হ'ল, 60 বছৰৰ পিছত পেঞ্চনো পাম। চাওঁ বোপাই, তোমাৰ ভৰিখন দিয়াচোন, সেৱা এটা কৰোঁ। হ'ব সেৱা কৰিব নালাগে। এতিয়া গম পালে কেনেকৈ মই বিন্দাছ আপোনাৰ দোকানৰ সন্মুখত বহি থাকোঁ? গম পালোঁ বোপাই। আজিৰ পৰা তই মোৰ দোকানৰ সন্মুখত শুই থাক, বহি থাক, যি কৰ কৰি থাকিবি। তোক আৰু মই একো নকওঁ।